আৰু ন যিকোনো বস্তুত আপোনালোকে যদি ৰিটাৰ্ণ অপশ্যন বা ৰিপ্লেচমেণ্টৰ অপশ্যন নাথাকে আপোনালোকে অৰ্ডাৰ নকৰিব। গুড ইভিনিং এভৰিৱান, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল, মোৰ ভালেই। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো বেলেগ নহয়, আজি মানে ভিডিঅ'টো এটা পাৰ্চেল আনবক্সিঙৰ ওপৰত। যিহেতু মই এটাই প্ৰাণী ৰুমত, তো সেইবাবে ভাবিছোঁ মোৰ কাৰণে সৰু বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ। সেইটো অফিচৰ পৰা আহিয়ে ভিডিঅ'টো বনাইছোঁ। সেইবাবে সকলোকে গুড ইভিনিং কৈছোঁ হা, গুড ইভিনিং সকলোকে। আৰু এইটো পাৰ্চেল আহিছে, পাৰ্চেলটো অফিচত থাকোঁতে আহিলে দি থৈ গৈছিলে মানে আংকলৰ ঘৰত। তো মই এই পাৰ্চেলটো আনবক্সিং কৰিব ওলাইছোঁ, আপোনালোককো দেখাম। পাৰ্চেলটো আনবক্সিং কৰিম, তাৰপাছত তাৰ ৰিভিউ দিম, ইউজ কৰিও দেখাম। তো গম পাই যাব আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে। যদি কাৰোবাক লাগে ল'ব পাৰিব, মোক লিংক লাগিলে মই লিংক কৰি দিম, নহ'লে মই ক'ৰপৰা লৈছোঁ এইটো কৰিম। ঠিক আছে, চাই কওক। বেছি খৰখৰকৈ কৰিবলৈও হয়, যদি বেয়া আহে ৰিটাৰ্ণ দিব লাগিব। এইটো যিটো মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই আৰু মোৰ ফুল ষ্টেণ্ড নাই, মোবাইল ষ্টেণ্ড নাই ফুল, তো সেইবাবে মই আৰু এনেকৈ কৰিব লগা হৈছোঁ। এইখন হাউ টু ইউজ। এইটো হৈছে, এইটো দিছে কেছ ৰিৱাৰ্ড আপ টু ৰেষ্ট 20 কেছবেক। হাউ টু গেট কেছবেক হ'ল। এইটো চাম বাৰু, কিবা এটা কুপন এটা দিছে, কুপনটো চাম বাৰু মই। ৰাখা মেৰা পাৰ্চেল এইটো অৰ্ডাৰ কৰিছিলোঁ, মিনি ইলেক্ট্ৰিক গ্ৰাইণ্ডাৰ। চাওঁ এইটো, এইটো এইটো মোৰ ভাল লাগিছে চব, কি ধুনীয়া। আৰু মনটো কেনেকৈ ফুলে মই খুলিব পৰা নাই। মানে বহুত টানকৈ টান হৈ আছে ঢাকনটো। কোনো আনা দিনা যদি ভাগি থাকিবলৈ হয় বস্তুটো কেনেকৈ হ'ব? আনি বোলে ভাঙিলোঁ, কম লক্ষী মানুহ হ'মনে মই? হাউ ৰাইট, ফাইনেলি মোৰ ভাগৰ মেচিনৰ ঢাকনটো খুলি চালে। এতিয়াৰ পৰা একদম পুৰা ক'ত লাগি আছিলে, কিবা এটা হৈ আছিলে চাগে ক'ৰবাত, মই চাগে পৰা নাছিলোঁ নে কি নে। ধুনীয়াকৈ লাগি আছে। মই ফাৰ্ষ্ট ৰিভিউটো ভাল দিলোঁ, খুলি ভিতৰৰখিনি চাই ৰিভিউটো ভাল দিছোঁ, ঢাকনৰ ৰিভিউটো ভালেই দিছোঁ। এতিয়া ইয়াৰ ইউজটো দেখাম, ইউজ কৰি দেখাব লাগিব আপোনালোকক। ৰখিব, ইউজ কৰিবলৈ এতিয়া মই এতিয়াতো মই মাংস নবনাওঁ, তো এতিয়া মই কি কৰিম, ইয়াতে মই মোৰ লগত কল আছে, এতিয়া যিহেতু ফ্ৰুট জুচো বনাব পাৰে। ফাৰ্ষ্ট ইয়াক মই অপেনিং কৰোঁ। কলৰ জুচ নবনাওঁ কাৰণ মোৰ ওচৰত গাখীৰ নাই, তো মই ভাবিছোঁ কলটোকে মিক্সিত দি চাওঁ, তাৰপাছত মিক্সিটো ঘূৰিব সেইটো চাব লাগিব, কলটো মিক্সিত দিওঁ, তাৰপিছত যদি ধুনীয়াকৈ হৈ যায় কিবা এটা মানে পিঠা চিঠা বনালে খাই দিম আৰু। ৰখিব, কল বনাব নোৱাৰিম নেকি? ইয়াতে লিখা নাই, যিহেতু ধুবই লাগিব, লেতেৰাকেতো বনাব নোৱাৰোঁ। ৰাইচ দেখা নাপায়, মেচিনকে চাওক। খুলি ল'লোঁ, আৰু মুখ কৰিব লাগিব কৰি আছোঁ ৰ'ব। যোগাৰ এতিয়া মই যোগাৰ কৰি ল'লোঁ, বৰ্ডত লগালোঁ। ঠিক আছে, এতিয়া মই কল দিম ইয়াতে। এটা কলে দি চাওঁ নেকি, জাষ্ট প্ৰেক্টিছ, মানে এটা কলে দি চাওঁ নেকি, এইটো জাষ্ট ট্ৰাই। কলৰ চাইজ চাওঁ, কলৰ চাইজ চাওঁ, চাইজ চাই কাম থাকে, কাম হৈছে। চ' গাইজ মই ইয়াত কল দিলোঁ, অলপমান পানী দিছোঁ, পানী দিলোঁ। ঠিক আছে, আকৌ মাৰিম কৃষ্ণ প্ৰভু কৈছে হা দোকানটো থাকে মানুহ स्विच को दबाना होगा, नहीं हो रहा है, होना चाहिए ना। এখন বড় বেয়া লাগিব পাৰে, বেয়া এখন বড় ট্ৰাই কৰি চাওঁ। কিছু নকৰোঁ, এইটো কি হ'ব? নচলিছে গাইজ, চাব লাগিব হাউ টু ইউজ কৰি চাব লাগিব আকৌ এবাৰ। এইখনত চোন এনেকৈ আছে পুছ বাটন, এইটো এনেকৈ আছে, কিয় হ'ব পৰা নাই? পুছ কৰিছে কাৰেণ্টৰ বস্তুৰ কথা নহ'ব, বাটনটো কাম নাই, লাগিলে এইটো ঢাকনটো খুলিব এতিয়া। কাম দিয়া নাই, ৰিটাৰ্ণ দিব লাগিব। এনেকুৱা বস্তু পঠাই, তইতো দেখিলে মোৰ মনটোৱে বেয়া লাগি গ'ল, গম পাইনে? আশা দেখাই ইমান এটা আশাত অৰ্ডাৰ কৰিছিলোঁ, এনেকুৱা বস্তু পঠাই নেকি? যোনটো মেচিনটো নচলিল আৰু ইলেক্ট্ৰিকেল বস্তু ভাল, মই চাই বস্তুটো এটা ভাল মানে হ'ল, মই বস্তুটো চাই অৰ্ডাৰ কৰিছোঁ যে ৰিটাৰ্ণ আছে নে নাই, কিন্তু এইটো ৰিটাৰ্ণ আছে। আৰু পৰাপক্ষত আপোনালোকে এনেকুৱা বস্তু অৰ্ডাৰ নকৰিব নেকি ফ্লিপকাৰ্টৰ পৰা, যদি কোনোবাই অৰ্ডাৰ কৰি এই বস্তুটো বিশেষকৈ যদি কোনোবাই অৰ্ডাৰ কৰি ভাল মানে
পাইছে মানে ইউজ কৰি ভাল পাইছে বা আপোনাৰ ঘৰত আছে ফ্লিপকাৰ্টৰ পৰা বিশেষকৈ দেই মোক প্লিজ কমেণ্ট কৰি জনাব আৰু মোক পাৰিলে লিংকটো শ্বেয়াৰ কৰি দিব মোক বহুত দৰকাৰ হৈ আছে আৰু এইকাৰণে অৰ্ডাৰ কৰিছিলোঁ ভাল ভিডিঅ' বনাই ৰাখিলোঁ আৰু একচুৱেলি জানেনে ফ্লিপকাৰ্টৰ পৰা আপোনালোকে যদি ইলেক্ট্ৰিকেল বস্তু বা যিকোনো বস্তুৱে ফ্লিপকাৰ্ট হওক এমাজন হওক যি বস্তুৱে হওক আপোনালোকে ভিডিঅ' কৰিবলৈ কেতিয়াও নাপাহৰিব ভাল মই আজি ভিডিঅ' কৰি ৰাখিলোঁ বুলিহে আৰু যিকোনো বস্তুত আপোনালোকে যদি ৰিটাৰ্ণ অপশ্যন বা ৰিপ্লেচমেণ্টৰ অপশ্যন নাথাকে আপোনালোকে অৰ্ডাৰ নকৰিবই আৰু মই মানে চাই অৰ্ডাৰ কৰিছিলোঁ ৰিপ্লেচমেণ্ট আছিলে 7 ডেজত এতিয়া মই ডাইৰেক্ট ফ্লিপকাৰ্টত গৈ মই এইটো কেঞ্চেল কৰিছিলোঁ অৰ্ডাৰটো ৰিটাৰ্ণ কৰাৰ লগে লগে লগত সিহঁতৰ পৰা কল আহিছে কাষ্টমাৰ কেয়াৰৰ পৰা যে কি প্ৰব্লেম হৈছে মেম এনেকৈ কওঁ তেতিয়া মই কি ক'লোঁ যে এনেকুৱা তেনেকুৱা ছুইচটো কাম কৰা নাই আৰু প্লাছ হ'ব পাৰে বস্তুটো কম দামী বা কিবা হয় কিন্তু দামী হওক কম দামী হওক পইচাটো মেইন নহয় ন যিকোনো এটা বস্তু মানুহে অৰ্ডাৰ কিয় কৰে মানুহৰ বস্তুটো দৰকাৰ হৈছে সেইবাবে অৰ্ডাৰ কৰে আৰু ঘৰতো ডাঙৰ মেচিন আছে ঘৰৰ ডাঙৰ মেচিনটো উঠাই নানো বুলি সৰু কম দামী বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ চাগে বহুতে ভাবিব ইমান কম দামী বস্তুটোৰ লগতো লাগি আছে ভিডিঅ' বনাইছে ৰিভিউ দিছে কিন্তু এনেকুৱা কথা নহয় যেহেতু বস্তুটো আনিছোঁ আৰু কেনেকুৱা হৈছে কি কথা আৰু ভিডিঅ' বনাওঁ যেতিয়া ভিডিঅ' বনাইছোঁ এইটো আৰু কি ক'বলগীয়া কথা নহয় আৰু খালি আপোনালোকে বস্তু অৰ্ডাৰ কৰোঁতে মানে এইটো থাকে নে নাথাকে চাই ল'ব আৰু সিহঁতে এতিয়া মোক ৰিপ্লেচমেণ্ট কৰাই দিছে ৰিপ্লেচমেণ্টটো আহিব 17 জানুৱাৰীত 17 জানুৱাৰীটো চাই লওঁ মই কৈছোঁ যদি 17 জানুৱাৰীটো ভাল নাহে তেতিয়া কৈছে বোলে তেতিয়াও আপোনালোকক আপোনাৰ আকৌ 7 ডেজৰ অপশ্যন দিয়া হ'ব আৰু তেতিয়া আপুনি মানে ৰিটাৰ্ণ কৰাই দিব পাৰিব তো চাওঁ ঠিক আছে বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ